হেল্ল' গাইছ, আকৌ মই গুৱাহাটী এতিয়া উমানন্দ মন্দিৰলৈ গৈ আছোঁ। উমানন্দ মন্দিৰ পুৰা সাগৰৰ মাজত উমানন্দ মন্দিৰলৈ গৈ আছোঁ। গতিকে বলক উমানন্দ মন্দিৰ চাই আহোঁগৈ এবাৰ বলক। এতিয়া উমানন্দ মন্দিৰ আমি ফেৰী ওপৰত ৰখি আছোঁ। এতিয়া ফেৰী ওপৰত ৰখি আছোঁ লগত দ্বিতীয় যাব অকল দিনৰে মই যাম। এতিয়া হাইলাইট দ্বিতীয় মই যাম। গতিকে বলক উমানন্দ মন্দিৰ চাই আহোঁগৈ বলক। কৃষ্ণ যে মই চেল্ফি ল'ম কি মানুহ কথা কৃষ্ণ 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 ফেৰীটোদি যাব পাৰিছে নাই? সেইটোতে যাব পাৰি। ফাইনেলি আজি উমানন্দত পাই গ'লোহি। গুৱাহাটী উমানন্দ আজি পাই যাম গুৱাহাটী। আগত গ'লে এদিন নগ'লে এতিয়া আমি দুটা গৈছোঁ অকল উমানন্দ চাবলৈ। সেই আগত দাদাহঁতে ইয়াৰ পৰা নি আছে ফেৰীখন নি আছে। এতিয়া আমি গৈ আছোঁ উমানন্দ মন্দিৰলৈ। ফেৰী আগত পুৰা প্ৰথমবাৰ ফেৰীত উঠিলোঁ পুৰা। এতিয়া আহি পেলাই আমি উমানন্দ ঘাট পাই গ'লো। এইটো উমানন্দ ঘাট এইটো মই কৈছিলা নেকি ডাঙৰ বুলি কৈছিলা? দেখিছে গাইছ পুৰা উমানন্দ। সন্ধিয়া হ'ল কাৰণে ইমান পিক্সাৰটো ভাল অহা নাই বাৰু, তথাপিও দেখুৱাই দিছোঁ আৰু। ফাইনেলি আহি পেলাই পাই গৈছে আমি ফেৰীঘাট, মানে উমানন্দ ঘাট। কৃষ্ণ কৃষ্ণ আমি এখন বেলেগ ফেৰীবিলাক সোমাই পেলাই ওলাই আহিছোঁ। কৃষ্ণ পাই গ'লি দাদা পাই গ'লি। ফাইনেলি আহি পেলাই মই উমানন্দ ঘাট পাই গ'লি। গতিকে বোলো উমানন্দ ঘাট আপোনাক দেখাই গৈ আছোঁ। এয়া উমানন্দ ঘাটৰ আমি ওপৰলৈ উঠি গৈ আছোঁ। ওপৰলৈ উঠি গৈ আছোঁ। এতিয়া উমানন্দ ঘাটৰ ওপৰত দেখুৱাই আছোঁ বোলক। পাইছে কিমান ওখ হয়, বহুত ওখ বে। হে এতিয়া সন্ধিয়া হৈ গ'ল কাৰণে পিক্সাৰ কোৱালিটি ইমান ভাল নাহিব পাৰে, তথাপি দেখুৱাই দিছোঁ। ভাল লাগে। अब इस समय तो ये छोड़ा है क्या? अभी छोड़ा है। अभी कितने बजे দেখিছে দোকান চোকান আছিলে চব বন্ধ। সেনেকৈ আহি উমানন্দ মন্দিৰ পাই গ'লি। কৃষ্ণ ফাইনেলি উমানন্দ মন্দিৰ পাই গ'লি। ইমান ভাগৰ লাগি গৈছে। কৃষ্ণ কৃষ্ণ
উমানন্দ মন্দিৰৰ ভিতৰত আমি দেখিব পাইছে উমানন্দ মন্দিৰৰ ভিতৰত আছোঁ ভিতৰলৈ গৈছে এতিয়া কৃষ্ণ দিয়া হ'লে হা কিটো ক'ত খোৱা গ'ল যাওঁ নেকি কৃষ্ণ এয়া দেখিছে উমানন্দ এয়া মন্দিৰ আমি মন্দিৰজনে আমি এতিয়া মন্দিৰজনে এতিয়া সেৱা কৰি পাই গ'লি মন্দিৰ ভাগত পূজাৰীজনে আশীৰ্বাদ দিলে এতিয়া আমি এতিয়া যাবলৈ ওলালে লগতে যাওঁৱেই কাৰণ ফেৰীখনো নাথাকে কৃষ্ণ বাই বাই তো এতিয়া আমি উমানন্দ মন্দিৰ সেৱা চেৱা কৰি মেলি আকৌ এতিয়া ফেৰীৰে যাবলৈ ওলাইছোঁ ইয়াত ফেৰীৰে তলত ৰখি আছে ইফালে দেখি কি মজা লাগিছে দৃশ্যটো দেখি ন এতিয়া আমি ফেৰীলৈ যাবলৈ ওলাই ৰখি গৈ আছোঁ তললৈ গতিকে ভিডিঅ'টো ইমানতে মই সামৰিছোঁ গতিকে আকৌ গুৱাহাটীৰ পাৰ্ক ভিডিঅ'টোলৈ আহি আছোঁ গতিকে বাই বাই টাটা কুমাৰ